ইমান আমৰলি পৰুৱা কামোৰ খোৱাৰ পাছত যদি আমৰলি টোপৰ যদি এটা ভাজি নাখাওঁ তেতিয়াহ'লে কিহৰনো ইমান কষ্ট কৰিলো ন। তেন্তে ব'লক আমৰলি পৰুৱা ডবাৰ সৈতে ঢেকীয়াৰ লগত এটা আঞ্জা বনাওঁ। ঢেকীয়া কেইডাল পিছে মায়ে দিনতে ধুনীয়াকৈ আনিলে চাফা কৰি থৈছে। আমৰলি পৰুৱা ডবা বনাবৰ কাৰণে যি প্ৰয়োজনীয় সা সামগ্ৰী লাগে যেনেকে পিঁয়াজ, নহৰু, আদা সেই সকলোবোৰ মই ধুনীয়াকৈ কাটি ল'লো। পিছে অন্য এটা পিঁয়াজ কটাৰ লগে লগে চাওকচোন মোৰ গোটেই হাতটো ৰঙা হৈ গ'ল। মানে এইটোৱে সেই ৰঙা পিঁয়াজটো যিটো আমি আগতে যে পঢ়িব পাইছিলো। যিহেতু আঙুলটোত ইমান ধুনীয়াকৈ ৰং লাগিছে মই বোলো ফুটটাকে প্লেটখনত দি দিওঁ। পিঁয়াজ জলকীয়া ধুনীয়া কাটি লৈ ব'লক এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ। কলা কেৰাহীত তেল অকণমান গৰম হ'বলৈ দিয়াৰ লগে লগে তাতে ঢেকীয়াখিনি ঢালি লাগিব। তাৰ পাছত নিজৰ হাতৰ কামাল দেখাবলৈ কাৰণে বাওঁফালৰ পৰা অকণমান সোঁফালৰ পৰা অকণ হেতাইখন লৰাই লৈ অকণমান টাইমলৈ জহিবলৈ এৰি দিব। তাতে এটা ভাঙি দিব ধুনীয়া চাকনি। যেতিয়া ঢেকীয়াখিনি জহি যোৱা নিচিনা হ'ব তেতিয়া ধুনীয়াকৈ নমাই লৈ আকৌ তেল অকণমান দি লৈ কলা কেৰাহীত পিঁয়াজ জলকীয়া সকলোবোৰ নহৰু চহৰু ঢালি দিব। যদি কলা কেৰাহীত পিঁয়াজখিনি হোৱা নিচিনা লাগিছে তেতিয়াহ'লে আম গছৰ মূধচৰ পৰা নমাই অনা বিশিষ্ট আকৰ্ষকক আজি কেৰাহীত ঢালি দিব। পিছে এওঁকৈ আকৌ আপোনালোকৰ হালধি চামুচখন আমাৰ ঘৰৰ নিচিনা। হালধি নিমখ দিয়াৰ পাছত আকৌ আপোনাৰ হাতৰ কাম আৰম্ভ কৰি দিব। বাওঁফালৰ পৰা সোঁফালৰ পৰা অলপ লৰাই দিব, তাৰপিছত হিলাই দিব। যদি ধুনীয়াকৈ সকলোবোৰ হৈ গ'ল তেতিয়াহ'লে ধুনীয়াকৈ পুৰি আছিলে যিহেতু পুৰি লগতে লৈ মই খাবলৈ ষ্টাৰ্ট কৰিলো। খাই একদম মজা লাগিলে, সঁচা কথা কৈছো। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু এনেকৈ ইউনিক ভিডিঅ' হ'বৰ কাৰণে ফ'ল' ফৰ মোৰ।